আজি আপোনালোকে ইয়াত UPPL কক BPF কক আজি বড়ো জাতিৰ আন্দোলনৰ ফলত BTC BTR বা BAC হৈছিল। আজি বড়ো জাতিৰ উন্নয়ন কিমানখিনি হৈছে এইখিনিও আমি চিন্তা কৰিব লাগিব। আজিতো লজ্জাজনকভাৱে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ GSP দল আৰু তেখেত এতিয়ালৈকে এই BTC চৰকাৰৰে অংশ হৈ আছে। আজি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ সুবিধাবাদী স্থিতি কিন্তু জল পথ হৈ পৰিছে। তো ইতিমধ্যে এই কোকৰাঝাৰ সমষ্টিৰ ৰাইজে BTC অঞ্চলৰ ৰাইজে সিদ্ধান্ত লৈছে যে আগন্তুক দিনত নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত আৰু ABMC আমি দিবলৈ প্ৰস্তুত। আজি এই উন্নয়নৰ নামত মুষ্টিমেয় কেইজনমান বড়ো জনগোষ্ঠীয় নেতাৰ অট্টালিকা হৈছে, ঠিকাদাৰ হৈছে, তাৰ বাহিৰে সাধাৰণ বড়ো নাগৰিকৰ বা বড়ো ৰাইজৰো কিন্তু কোনো ধৰণৰ চকুত লগা উন্নয়ন হোৱা নাই। আজি ভিতৰৰ অঞ্চললৈকে গৈ আপোনালোকে চাওক, সাধাৰণ বড়ো ৰাইজে আজিৰ পৰা 30 বছৰ আগতে যেনেকৈ জীৱন নিৰ্বাহ কৰিছিল আজি তেনেকৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। কাৰণ যোৱা প্ৰায় কেইটামান মাহ ধৰি এই BTC অঞ্চলৰ গাঁৱে ভূঞে জনগণক উচ্ছেদৰ নামত এইখন চৰকাৰে এক আতংকময় পৰিৱেশৰ সন্মুখীন কৰাইছে। আজি প্ৰায় 5 শতাধিক পৰিয়ালক এই BTC চৰকাৰখনে উচ্ছেদৰ জাননী জাৰি কৰিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, ফৰেষ্ট লেণ্ডৰ নামত, খাচ মাটিৰ নামত আজি এই অঞ্চলৰ ভূমিপট্টাহীন মানুহৰ টোপনি কাঢ়ি ল'ব বিচাৰিছে। তেওঁলোকক ঘৰ বাৰী ভাঙি এই BTC অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে প্ৰচেষ্টা হাতত লৈছে, ষড়যন্ত্ৰ কৰিছে। BPF কক, আপুনি UPPL কক, BJP কক, প্ৰত্যেকটো দলে এই BTC অঞ্চলত বিশেষকৈ সংখ্যালঘু ৰাইজ আৰু ভূমিপট্টাহীন বিভিন্ন শ্ৰেণীৰ ৰাইজৰ যিখিনি অধিকাৰ তেখেতসকলে দিব লাগিছিল, যিখিনি অধিকাৰ ব্যৱস্থা কৰিব লাগিছিল সেইখিনি সম্পূৰ্ণভাৱে তেওঁলোকে পিঠি দিলে বিচাৰিছে। বিভিন্ন ধৰণৰ নেতাই, BJP নেতাই এই BTC অঞ্চললৈকে আহি হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক বিভিন্ন বক্তব্য দিয়া আমাৰ পৰিলক্ষিত হৈছে। আমি আহ্বান জনাইছোঁ, কৰজোৰে আহ্বান জনাইছোঁ বিশেষকৈ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক যে এই BTC অঞ্চলৰ ৰাইজে দীঘলীয়া ৰক্তপাতজনিত ঘটনাৰ সাক্ষী হৈ আহিছে। এই অঞ্চলৰ সাধাৰণ বড়ো ৰাইজ, সাধাৰণ মুছলমান ৰাইজ বা প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজে এই BTC অঞ্চলত শান্তিপূৰ্ণ সহাৱস্থান বিচাৰিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই হওক বা হাগ্ৰামা মহলী ডাঙৰীয়াই হওক, তেখেতসকলে এনেকুৱা পৰিৱেশ BTCত সৃষ্টি কৰিব নালাগে যাতে তেওঁলোকৰ সৃষ্টি কৰা পৰিৱেশৰ কাৰণে ইয়াত কোনোবা BJP RSSৰ নেতা আহি বা কোনোবা সাম্প্ৰদায়িক নেতা আহি এই অঞ্চলত যাতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নকৰে। এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া সজাগ হওক। আমি এই অঞ্চলত BTC অঞ্চলত বড়ো ৰাইজে হওক বা কোচ ৰাজবংশী ৰাইজে হওক, আদিবাসী হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ, আমি মুছলমান ৰাইজ একেলগে শান্তিপূৰ্ণভাৱে সম অধিকাৰেৰে জীয়াই থাকিব বিচাৰিছোঁ। কিন্তু আজিৰ তাৰিখত ক'বলৈ আমি বাধ্য হৈছোঁ যে বিশেষকৈ দিছপুৰত থকা BJP চৰকাৰখনে বা BJP দলটোৱে এই BTC অঞ্চলত হিন্দু মুছলমান বড়ো শান্তিৰে জীয়াই থকাটো তেখেতসকলে নিবিচাৰে। হয়, আজি চিৰাং জিলা ABMCৰ অন্তৰ্গত ঢালিগাঁও আঞ্চলিক সমিতিৰ 8ম দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আমি উপস্থিত হৈছিলোঁ। এই অঞ্চলত ঢালিগাঁও আঞ্চলিক ABMC জন্মলগ্নৰে ভাৱত পৰা ধাৰাবাহিকভাৱে এই অঞ্চলৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ বিভিন্ন দিশত কাম কাজ কৰি আহিছে আৰু ইয়াত যোৱা দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ কাৰ্যসূচী ঢালিগাঁও আঞ্চলিক ABMCৰ এই অধিৱেশন উপলক্ষে অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰিছিল আৰু এই অধিৱেশনৰ মুকলি সভাত এই অঞ্চলৰ ৰাইজৰ সৈতে আমি মত বিনিময় কৰিছোঁ। ABMCৰ আগন্তুক দিনৰ কৰ্মসূচী সন্দৰ্ভত আলোচনা হৈছে আৰু এই অধিৱেশনতে ঢালিগাঁও আঞ্চলিক কমিটিৰ আগন্তুক 2 বছৰৰ বাবে যিখন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হৈছে, এই কাৰ্যনিৰ্বাহক কমিটিখনে আৰু অধিক শক্তিৰে, দুগুণ গতিৰে, নতুন গতিত, এক নতুন ৰূপত এই অঞ্চলৰ জনগণৰ হৈ কাম কৰি যাব বুলি আমি ABMC আশাবাদী। হয়, যিহেতু আপোনালোকৰ ঘৰত আক্ৰমণ কৰে কিন্তু এতিয়ালৈকে এজনৰ পৰা হয় চাওক, আপোনালোক আটাই জানে যে বৰ্তমানৰ BJP চৰকাৰখনে 2014 চনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে এইখন ভাৰতবৰ্ষৰ সকলো নাগৰিকক হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, ইছাই নামত ভাগ কৰাৰ এক ষড়যন্ত্ৰত কিন্তু লিপ্ত হৈছে। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিশেষকৈ উঠি অহা প্ৰজন্মৰ মগজুত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক বিষ বাষ্প সোমোৱাই দিবলৈ এইখন চৰকাৰ তথা BJP আৰু RSSৰ বিভিন্ন সংস্থাই কিন্তু উঠি পৰি লাগিছে আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ গদি মিডিয়াও কিন্তু আগভাগ লৈছে। তো এই ক্ষেত্ৰত আমি ABMC স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মোৰ বাসগৃহৰ ABMCৰ আক্ৰমণ কৰা সেই ঘটনাটো সম্পূৰ্ণভাৱে এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আছিল। এক সাম্প্ৰদায়িক দলৰ নেতৃত্বত, পৰোক্ষ নেতৃত্বত এই ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে আমি সেই অঞ্চলত শান্তি সম্প্ৰীতি প্ৰতিষ্ঠাৰ স্বাৰ্থত সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত আমি একেলগে আলোচনা কৰি পৰিস্থিতিটো খাম কটাৰ ক্ষেত্ৰত এক ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু আমি আশাবাদী যে চৰকাৰে ভৱিষ্যত দিনত এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত হ'ব পৰা দুষ্কৃতিসকলক কঠোৰ হাতেৰে দমন কৰিব আৰু শীঘ্ৰে আইনৰ জৰিয়তে এক বিচাৰ প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব। এইখিনি আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আগন্তুক লোকসভা নিৰ্বাচন আহি আছে। BJPৰ হাতত বৰ্তমান সময়ত হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে বেলেগ তেখেতসকলৰ শক্তি নাই। হিন্দু মুছলমানৰ ৰাজনীতিৰে তেখেতসকলে তৃতীয়বাৰৰ বাবে দেশত ক্ষমতা দখল কৰিব বিচাৰিছে। কিন্তু এই ক্ষেত্ৰত ভাৰতৰ সংবিধানত বিশ্বাস থকা ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এইবাৰ এই BJPৰ দৰে সাম্প্ৰদায়িক শক্তিক ভাৰতৰ পৰা বিদায় দিব।
হয়, যেহেতু কোকরাঝার লোকসভা সমষ্টিত আপোনালোকে ABMC কেঁচা তেজেৰে দুবাৰ সাংসদ হৈছিল নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক 2014 চনৰ 2019 চনত ABMC তথা BTC বিভিন্ন দল সংগঠনৰ নেতৃত্বত এই BTC অঞ্চলৰ অজনজাতি মানুহৰ ভূমিৰ অধিকাৰ বিভিন্ন সামাজিক ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত এক ৰাজনৈতিক সংগ্ৰামৰ চিহ্ন হিচাপে তেখেতক লোকসভালৈ নিৰ্বাচিত কৰি সাংসদ হিচাপে আমি নিৰ্বাচিত কৰিছিলোঁ। কিন্তু তেখেতৰ ওপৰত যিখিনি দায়িত্ব আমি ABMC তথা BTC অঞ্চলৰ ৰাইজে অৰ্পণ কৰিছিল সেইখিনি দায়িত্ব পালন কৰাত সম্পূৰ্ণভাৱে নৱকুমাৰ শৰণীয়া ডাঙৰীয়া আজিৰ তাৰিখত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ যোৱা প্ৰায় কেইটামান মাহ ধৰি এই BTC অঞ্চলৰ গাঁৱে ভূঞে জনগণক উচ্ছেদৰ নামত এইখন চৰকাৰে এক আতংকময় পৰিৱেশৰ সন্মুখীন কৰাইছে। আজি প্ৰায় 5 শতাধিক পৰিয়ালক এই BTC চৰকাৰখনে উচ্ছেদৰ জাননী জাৰি কৰিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, ফৰেষ্ট লেণ্ডৰ নামত, খাচ মাটিৰ নামত আজি এই অঞ্চলৰ ভূমিহীন ভূমিপট্টাহীন মানুহৰ টোপনি কাঢ়ি ল'ব বিচাৰিছে। তেওঁলোকৰ ঘৰ বাৰী ভাঙি এই BTC অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে প্ৰচেষ্টা হাতত লৈছে, ষড়যন্ত্ৰ কৰিছে। কিন্তু লজ্জাজনকভাৱে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ GSP দল আৰু তেখেত এতিয়ালৈকে এই BTC চৰকাৰৰে অংশ হৈ আছে। আজি নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ সুবিধাবাদী স্থিতি কিন্তু জল পথ হৈ পৰিছে। তো ইতিমধ্যে এই কোকৰাঝাৰ সমষ্টিৰ ৰাইজে BTC অঞ্চলৰ ৰাইজে সিদ্ধান্ত লৈছে যে আগন্তুক দিনত নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত আৰু ABMC আমি দিবলৈ প্ৰস্তুত। তদুপৰি BPF কওক, আপুনি UPPL কওক, BJP কওক, প্ৰত্যেকটো দলে এই BTC অঞ্চলত বিশেষকৈ সংখ্যালঘু ৰাইজ আৰু ভূমিহীন ভূমিপট্টাহীন বিভিন্ন শ্ৰেণীৰ ৰাইজৰ যিখিনি অধিকাৰ তেখেতসকলে দিব লাগিছিল, যিখিনি অধিকাৰ ব্যৱস্থা কৰিব লাগিছিল সেইখিনি সম্পূৰ্ণভাৱে তেওঁলোকে পিঠি দিলে। আজি আপোনালোকে ইয়াত UPPL কওক, BPF কওক, আজি বড়ো জাতিৰ আন্দোলনৰ ফলত BTC, BTR বা BAC হৈছিল। আজি বড়ো জাতিৰ উন্নয়ন কিমানখিনি হৈছে সেইখিনিও আমি চিন্তা কৰিব লাগিব। আজি এই উন্নয়নৰ নামত মুষ্টিমেয় কেইজনমান বড়ো জনগোষ্ঠীয় নেতাৰ অট্টালিকা হৈছে, ঠিকাদাৰ হৈছে, তাৰ বাহিৰে সাধাৰণ বড়ো নাগৰিকৰ বা বড়ো ৰাইজৰ কিন্তু কোনো ধৰণৰ চকুত লগা উন্নয়ন হোৱা নাই। আজি ভিতৰুৱা অঞ্চললৈকে গৈ আপোনালোকে চাওক, সাধাৰণ বড়ো ৰাইজে আজিৰ পৰা 30 বছৰ আগতে যেনেকৈ জীৱন নিৰ্বাহ কৰিছিল আজিও তেনেকৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আজি প্ৰতিটো জাতি জনগোষ্ঠীৰে কিন্তু অৱস্থা BTC অঞ্চল কিন্তু একেবাৰে দুখ লগা। আজি ৰাস্তা ঘাটৰ সমস্যা আদি কৰি দলঙৰ সমস্যা, তো বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে এই অঞ্চলটো। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ, বিভিন্ন ৰক্তপাতজনিত ঘটনাৰ সাক্ষী হৈ BTC অঞ্চলটোত নতুনকৈ আকৌ এই BJP দলটোৱে ইয়াত এক সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। বিভিন্ন ধৰণৰ নেতাই, BJP নেতাই এই BTC অঞ্চললৈকে আহি হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক বিভিন্ন বক্তব্য দিয়া আমাৰ পৰিলক্ষিত হৈছে। আমি আহ্বান জনাইছোঁ, কৰজোৰে আহ্বান জনাইছোঁ বিশেষকৈ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক যে এই BTC অঞ্চলৰ ৰাইজে দীঘলীয়া এক ৰক্তপাতজনিত ঘটনাৰ সাক্ষী হৈ আহিছে। এই অঞ্চলৰ সাধাৰণ বড়ো ৰাইজ, সাধাৰণ মুছলমান ৰাইজ বা প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজে এই BTC অঞ্চলত শান্তিপূৰ্ণ সহাৱস্থান বিচাৰিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই হওক বা হাগ্ৰামা মহলী ডাঙৰীয়াই হওক, তেখেতসকলে এনেকুৱা পৰিৱেশ BTCত সৃষ্টি কৰিব নালাগে যাতে তেওঁলোকৰ সৃষ্টি কৰা পৰিৱেশৰ কাৰণে ইয়াত কোনোবা BJP RSSৰ নেতা আহি বা কোনোবা সাম্প্ৰদায়িক নেতা আহি এই অঞ্চলত যাতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নকৰে। এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া সজাগ হওক। আমি এই অঞ্চলত BTC অঞ্চলত বড়ো ৰাইজে হওক বা কোচ ৰাজবংশী ৰাইজ হওক, আদিবাসী হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ, আমি মুছলমান ৰাইজ একেলগে শান্তিপূৰ্ণভাৱে সম অধিকাৰেৰে জীয়াই থাকিব বিচাৰিছোঁ। কিন্তু আজিৰ তাৰিখত ক'বলৈ আমি বাধ্য হৈছোঁ যে বিশেষকৈ দিছপুৰ থকা BJP চৰকাৰখনে বা BJP দলটোৱে এই BTC অঞ্চলত হিন্দু মুছলমান বড়ো অবড়ো শান্তিৰে জীয়াই থকাটো তেখেতসকলে নিবিচাৰে।